সানডে বুলি অকণমান ফুৰিব ওলাই আহিলোঁ। এয়া ভাইটিয়ে গাড়ী চলাই আছে। আহি আমি দীঘলী পুখুৰী পালোঁ। ইয়াৰে ষ্ট্ৰীট ফুডছত নাখাই আমি নেহেৰু পাৰ্কৰ সন্মুখত থকা দোকান কেইখনলৈকে আহিলোঁ। ধুনীয়া দোকান আছে। তাতে ষ্টপ গুৱাহাটীখনত আমি ইয়াৰ পৰা চাওমিন, ৰোল আৰু ম'ম' ল'লোঁ গোটেইকেইজনে খাবৰ কাৰণে। এয়া আমাৰ পেকিং আহি গ'ল। তো গাড়ীত বহিয়ে আমি এয়া ম'ম' চাওমিন খাই আছোঁ। যিহেতুকে বাহিৰত বৰষুণ, তো আমি গাড়ীৰ ভিতৰতে বহি পেলাই খাইছোঁ। আৰু এতিয়া আমি গৈ আছোঁ কামাখ্যালৈকে। যিহেতুকে কামাখ্যাত অম্বুবাচী আৰম্ভ হ'ব 22 তাৰিখৰ পৰা, তো অকণমান তাৰ পৰিৱেশ চাওঁ বুলিকৈ আহিলোঁ ইয়াত। আৰু ৰাস্তাত ইমান ধুনীয়া কুঁৱলী পৰিছে। এই জুনৰ মাহত কুঁৱলী, ভাবকচোন। তো আমি আহি মন্দিৰ পালোঁ। মন্দিৰৰ বাহিৰৰ পৰাই সেৱা ল'লোঁ। আৰু বহুত ভক্তজন আছে ইয়াতে, কিন্তু বৰষুণৰ কাৰণে ৰাস্তাত মানুহ নাই। আৰু নামি আহোঁতে কামাখ্যাৰ ভিউ পইণ্টৰ পৰা অলপমান গুৱাহাটীখন চালোঁ। তো আপোনালোকৰ যদি আজি এই ব্লগটো ভাল লাগিলে তেনেহ'লে লাইক কৰি দিব আৰু প্লিজ ফ'ল' কৰি দিব।